saints আৰু মোৰ প্ৰিয় বিশ্বাসীসকল কেনে আছে আশা কৰো পবিত্ৰ ঈশ্বৰৰ কৃপাত আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আপোনালোকৰ মৰমৰ ব্ৰাদাৰ বুধিন মহন্ত ভালে আছো আৰু সেই কাৰণে আজি আকৌ আপোনালোকৰ আগত ওলাব পাৰিছো বাৰু হেজি কি নহওক আপোনালোকে মোৰ মৰম চেনে কৰি মোৰ ভিডিঅ'সমূহ চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছো আৰু ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰো যে আপোনালোকৰ ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱন সকলোতে পবিত্ৰ ঈশ্বৰে উভয় নদী হিচাপে আশীৰ্বাদ বৰষাই তোলক আৰু আজি যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোককো মই আদৰণি জনাইছো আৰু অনুৰোধ জনাইছো যে আপোনালোকক আজি যদি যিসকলে প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকে যাতে সাবস্ক্ৰাইব বাটনটো দবাই লগতে সেই ডিলিঙাডাল যাতে দবাই মোক উৎসাহিত কৰে যে বাৰু সেই যি কি নহওক আজি আমি এটি বিশেষ বিষয়ৰ ওপৰত ঈশ্বৰৰ নিশ্বাসিত বাক্যৰ যোগেদি আমি আলাপ আলোচনা কৰো হওক আজিৰ বিষয়টি হৈছে প্ৰভু যীশুৰ দৰ্শনত নাৰীৰ মৰ্যাদা প্ৰভু যীশুৰ দৰ্শনত নাৰীৰ মৰ্যাদা আৰু শাস্ত্ৰাংশটি তুলি অনা হৈছে মথিয়ে লিখা শুভবাৰ্তাৰ 5 অধ্যায় 27 আৰু 28 পদ মথিয়ে লিখা শুভবাৰ্তাৰ 5 অধ্যায় 27 আৰু 28 পদ আপোনালোকে সকলোৱে পবিত্ৰ বাইবেল মেলি লওক আৰু ময়ো পবিত্ৰ বাইবেল মেলি লৈ আপোনালোকৰ আগত মই এতিয়া পঢ়িম ইয়াত এইদৰে কৈছে তুমি ব্যভিচাৰ নকৰিবা ইয়াক যে কোৱা হৈছিল তাক তোমালোকে কোৱা শুনিলা 28 পদত এইদৰে কৈছে কিন্তু মই তোমালোকক কওঁ যিকোনোৱে তিৰোতা মানুহলৈ কাম ভাৱে চাই সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে আমেন ঈশ্বৰৰ বাক্যৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকক ইয়াত আমাক খ্ৰীষ্টীয় জীৱনত আমি কেনেকৈ পবিত্ৰতা ৰক্ষা কৰি চলিব লাগে কেনেকৈ পুৰুষ নাৰী সকলোকে সমদৃষ্টিৰে চাব লাগে এই পথ ফাকি আমাক বাৰুকৈ বুজাই দিয়ে নহয় জানো বন্ধুসকল বিশেষকৈ আমি প্ৰায় লক্ষ্য কৰো যে সমাজত নাৰীক কেৱল মাত্ৰ এতিয়াও বহুতো এনেকুৱা মানসিকতা আছে যি মানসিকতাৰ লোকে ভোগৰ সামগ্ৰী হিচাপে নাৰীক চাব বিচাৰে নহয় জানো বন্ধুসকল কিছুমানে অতি ভদ্ৰতাৰে ভদ্ৰভাৱে হয়তো নাৰীৰ লগত কথা পাতিব পাৰে কিন্তু মনেৰে সৈতে বা চকুৱে সৈতে তেওঁ কি আচৰণ কৰিছে আমিতো ইজনে সিজনৰ এজন মানুহে আন এজন মানুহৰ ভিতৰখনটো আমি পঢ়িব নোৱাৰো নহয় জানো মই কি ভাবি আছো আপুনি মোৰ অন্তৰখন পঢ়িব নোৱাৰে নহয় জানো কিন্তু এটা কথা ঠিক যে মই যি ভাবিলো মোৰ চকুৱে যি ধৰণে চালেও কিন্তু এজনাই সদায় আমাক নিৰীক্ষণ কৰি আছে সেইজনা হৈছে আমাৰ সকলোৰে ওপৰত থকা সেইজন তাক যাক আমি সকলোৱে ঈশ্বৰ বুলি জানো পিতৃ ঈশ্বৰ বুলি জানো তেওঁ আমাক সকলো নিৰীক্ষণ কৰি আছে ন আমি যেতিয়াই আমি কোনোবা এগৰাকী নাৰীক বেয়াকে চাইছো বেয়া ভাৱেৰে ভাৱনা কৰিছো কিন্তু আমি বেয়া কাম কৰা নাই কিন্তু আমি মনত বেয়া ভাবিছো হেয়া মানুহে আমাক দেখি নাপাব পাৰে কিন্তু হেয়া ঈশ্বৰে দেখি পায় গতিকে প্ৰিয় বন্ধুসকল ইয়াত মথিয়ে লিখা শুভবাৰ্তা 5 হৈতে 27 পদৰ অংশটো পুৰণা নিয়মৰ যাত্ৰা পুস্তক 20 অধ্যায় 14 পদৰ পৰা তুলি দিয়া হৈছে য'ত ব্যভিচাৰ নকৰিবা বুলি আজ্ঞা দিছে কিন্তু প্ৰভু যীশু খ্ৰীষ্টই তাত কেৱল মাত্ৰ ব্যভিচাৰ নকৰিবা ব্যভিচাৰ কামটো নকৰিবা বুলি তাত কৈছে কোনোবা এগৰাকী মহিলাৰ লগত অবৈধভাৱে
শাৰীৰিক সম্পৰ্ক নকৰিবলৈ আমাক কৈছে সেই পদ ফাকে পুৰণা নিয়মৰ মতে কিন্তু প্ৰভু যীশু খ্ৰীষ্টই সেই মিনিংটোক আৰু অধিক গভীৰতালৈ লৈ গৈছে সেই গভীৰতালৈ লৈ যোৱাটো হৈছে যে আমি শাৰীৰিকভাৱে কেৱল মাত্ৰ সেই মানুহজনীৰ লগত বা সেই তিৰোতাগৰাকীৰ লগত বেয়া কাম বা শাৰীৰিক সম্পৰ্ক কৰাটো নুবুজায় আমি যদি মনেৰে হয়তেও যদি ভাবিছো কোনোবা এগৰাকী নাৰীৰ বিষয়ে বেয়াকৈ তেনেহলে আমি ইতিমধ্যে তেওঁৰ লগত ব্যভিচাৰী কাৰ্য বা আমি শাৰীৰিক সম্পৰ্ক আমি মনেৰে সৈতে গঢ়ি তুলিলোই প্ৰিয় বিশ্বাসীসকল আজি নাৰী সমাজত নাৰীসকলক পুৰুষসকলে মনোৰঞ্জনৰ এক মাধ্যম হিচাপে বিবেচনা কৰি বা তেওঁলোকক তেনেদৰে চাই ভোগৰ সামগ্ৰীৰ বুলি ভাবি চাই বহু সময়ত নাৰীসকলক অত্যাচাৰ কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ পৃথিৱীত এতিয়া দিনক দিনে নাৰীৰ ওপৰত ধৰ্ষণ কাৰ্য সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে নাৰীৰ ওপৰত আন শাস্তি দেখিবলৈ পোৱা গৈছে নাৰী এগৰাকী কেতিয়াও অকলশৰে যাব নোৱাৰা অৱস্থা সৃষ্টি হৈছে কিয় হৈছে হেয়া হৈছে যে যি নেকি ঈশ্বৰে দিয়াৰ আজ্ঞাৰ বিৰুদ্ধে গৈ মানুহে এগৰাকী নাৰীক আজি নিষ্কৃষ্টভাৱে বা ভোগৰ সামগ্ৰী হিচাপে বিলাসিতা সামগ্ৰী হিচাপে চাবলৈ যত্ন কৰিছে নহয় জানো প্ৰিয় বিশ্বাসীসকল গতিকে আজি ৰাস্তা ঘাটত যেতিয়া নেকি ছোৱালী এগৰাকী নাৰী এগৰাকী যেতিয়া অকলশৰে যায় তেওঁক লক্ষ্য কৰি কমেন্ট পাছ কৰা দেখিবলৈ পোৱা যায় তেওঁক লক্ষ্য কৰি তেওঁক পুৰুষসকলে বেয়া দৃষ্টিৰে চোৱা দেখিবলৈ পোৱা যায় নহয় জানো গতিকে যদি আমি যদি ঈশ্বৰৰ যদি সন্তান হওঁ যদি আমি ঈশ্বৰৰ সন্তান হওঁ তেনেহলে আমি নাৰীক আমি ঈশ্বৰৰ দৃষ্টিৰে চাবলৈ যত্ন কৰোঁ নাৰীৰ অতি মৰ্যাদা আছে নাৰীৰ সন্মান আছে নাৰী হৈছে সৃষ্টিৰ প্ৰতীক নাৰী হৈছে নাৰীৰ যোগেদি সকলো সৃষ্টি হয় যিটো নেকি ঈশ্বৰে আজিলৈকে পুৰুষক দিয়া নাই সেই শক্তি নাৰীক দিছে আজি পুৰুষে সৃষ্টি নকৰে আজি গৰ্ভাৱস্থাৰ যোনটো নেকি যন্ত্ৰণা নাৰীয়ে ভোগ কৰে আৰু নাৰী নহলে কোনো এটা নতুন মানৱৰ সৃষ্টি নহয় গতিকে সেই কাৰণে প্ৰভু যীশু খ্ৰীষ্টই কৈছে ব্যভিচাৰ কাৰ্য কৰাটো অতি দূৰৰ কথা কিন্তু এগৰাকী নাৰীক যদি আমি বেয়া ভাবে যদি চাইছো তেনেহলেও আমি পাপ কাৰ্য কৰিছো আজি নাৰীক বেয়া দৃষ্টিৰে চোৱাৰ ক্ষেত্ৰত কোনো এটা নিৰ্দিষ্ট বয়সৰ পুৰুষে নাচায় নাৰীক বেয়া দৃষ্টিৰে 14 বছৰ বয়সৰ এজন পুৰুষৰ পৰা আৰম্ভ কৰি 70 বছৰ বয়সৰ পুৰুষৰলৈকে সকলোৱে বেয়া ভাবে নাৰী এগৰাকীক চাবলৈ বিচাৰে আনকি চকুৰে মনিব নোৱাৰা এজন বৃদ্ধ লোকেও নাৰীক বেয়া দৃষ্টিৰে চোৱা দেখিবলৈ পোৱা যায় মোৰ প্ৰিয় বিশ্বাসীসকল কিন্তু এগৰাকী নাৰীক আমি তেতিয়াহে পাপৰ পৰা আমি ৰক্ষা পৰিম বেয়া কামে হৈছে পাপ ঈশ্বৰৰ দৃষ্টিত গ্ৰহণযোগ্য নোহোৱা কামে হৈছে পাপৰ সংজ্ঞাটো চাবলৈ গলে গতিকে এগৰাকী নাৰীক আমি যদিহে প্ৰভু যীশু খ্ৰীষ্টক যদি আমি ভাল পাওঁ প্ৰভু যীশু খ্ৰীষ্টক যদি আমি সন্মান কৰো প্ৰভু যীশু খ্ৰীষ্ট যদি আমাৰ ঈশ্বৰ হয় এগৰাকী নাৰীক আমি এই দৃষ্টিৰে চাব লাগিব যে সেই নাৰীগৰাকী মোৰ মাতৃ হয় সেই নাৰীগৰাকী মোৰ ভগ্নী হয় সেই নাৰীগৰাকী মোৰ বান্ধৱী হয় আমি যেতিয়া সেই দৃষ্টিৰে চাবলৈ ধৰিম তেতিয়াই আমি এটা ঈশ্বৰৰ সমাজ আমি পাবলৈ সক্ষম হম ঈশ্বৰৰ সমাজত কেতিয়াও ব্যভিচাৰ নাথাকে ঈশ্বৰৰ সমাজত কেতিয়াও পাপ কাৰ্য নাথাকে ঈশ্বৰৰ সমাজত সদায় সমতা থাকে মৰ্যাদা থাকে সন্মান থাকে এই সকলোবোৰ ঈশ্বৰৰ ৰাজ্যত থাকে মোৰ প্ৰিয় বিশ্বাসীসকল আৰু
আজি আমি নিজকে প্ৰশ্ন কৰোঁ হওক, মই বহুতো ডাঙৰ এজন পাষ্টৰ হ'ব পাৰোঁ, মই এজন ৰেভাৰেণ্ড হ'ব পাৰোঁ, মই এজন ডাঙৰ ডাঙৰ মিনিষ্ট্ৰি কৰা ব্যক্তি হ'ব পাৰোঁ, কিন্তু মোৰ যদি দৃষ্টি ভাল নহয়, মোৰ যদি মন ভাল নহয়, মই যদি এগৰাকী নাৰীক যদি নেগেটিভ দৃষ্টিৰে চাইছোঁ, মই যদি এগৰাকী নাৰীৰ প্ৰতি বেয়া ভাৱ ৰাখিছোঁ, তেনেহ'লে মোৰ মই ডাঙৰ পাষ্টৰ হ'লেও, মই ডাঙৰ পৰিচৰ্যাকাৰী হ'লেও, ৰেভাৰেণ্ড হ'লেও, মই ডাঙৰ মিনিষ্ট্ৰি কৰা ব্যক্তি হ'লেও মোৰ কোনো ভেলু নাথাকিব, মোৰ কোনো মূল্য নাথাকিব, কাৰণ মই ব্যভিচাৰী হয়। মই হয়তো মানুহক দেখুৱাই এগৰাকী নাৰীক মই বেয়া কাম নকৰিব পাৰোঁ, তেওঁৰ সৈতে মই শাৰীৰিক সম্পৰ্ক নকৰিব পাৰোঁ, কিন্তু মোৰ চকুৱে কৰিছে নেকি, মোৰ কাণে কৰিছে নেকি, মোৰ মনে সেই নাৰীগৰাকীৰ প্ৰতি লোভ কৰিছে নেকি, সেই কথাটো অতি ডাঙৰ কথা। গতিকে আমি সকলোৱে প্ৰভু যীশু খ্ৰীষ্টৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ নাৰীক মৰ্যাদা দিবলৈ শিকো হওক। আমেন। ঈশ্বৰৰ পবিত্ৰ বাক্যৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকক। ধন্যবাদ। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ